কবিয়ে কৈ গৈছে, মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলায়েই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। কিন্তু মহানায়কৰ মহাপ্ৰয়াণত যেন সমগ্ৰ পৃথিৱী স্তব্ধ হৈ ৰ'ল। আজি 20টা দিন উপক্ৰম কৰিলে, তথাপিও মহানায়কৰ সমাধিস্থলত লানি নিজিকা অশ্ৰুসিক্ত জনতাৰ ভিৰ, হাতত চাকি বন্তি ধূপ ধূনা। বাহ, কি মহাপ্ৰয়াণ এয়া! তেখেতৰ সমাধি আজি মন্দিৰলৈ ৰূপান্তৰিত হ'ল। জয় জুবিন দা।